এয়া বাঁহগাজখিনি এনেদৰে অলপ দেৰি বইল কৰি নিমখখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া অকণমান দেৰি ঢাকি দিম। তাৰপিছত এতিয়া মই অকণ বেংকৰ পৰা আহোঁগৈ। বেংকত কাম এটা আছিলে, বেংকলৈ গৈ আহোঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। বান্ধৱীসকল, এতিয়া আমি ফুৰিবলৈ যাওঁ। সন্ধিয়া হৈছে, এতিয়া সন্ধিয়া 5:20-25 গৈছে। অকণ ফুৰি আহোঁগৈ। গুণগুণকো অকণমান উলিয়াই লৈ যাওঁ। গুণগুণৰ পাপাই স্কুটি উলিয়াইছে, আমি ফুৰিবলৈ যাব। কিন্তু ঘৰৰ ভিতৰতে সোমাই থাকোঁ, সেইকাৰণে সন্ধিয়া সময়ত এনেদৰে স্কুটিতে অকণমান ছোৱালীক ফুৰাই আনো। কেতিয়াবা খোজকাঢ়িও যাওঁ। স্কুটিতে গ'লোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ বাঁহগাজৰ এখন সোৱাদযুক্ত ভাজি। বাঁহগাজখিনি, এইটো হৈছে বাঁহগাজ, এইখন থৈ দিছোঁ। এইখিনি বাঁহগাজখিনি এনেদৰে কাটি লৈছোঁ সৰু সৰুকৈ, আৰু এইখিনি এতিয়া অলপ বইল কৰি ল'ব লাগিব। আৰু বাঁহগাজৰ ভাজিকণত লগত দিবৰ কাৰণে মই লৈছোঁ বিলাহী, এনেদৰে কাটি লৈছোঁ। কেঁচা জলকীয়া, 3টা কেঁচা জলকীয়া দুফাল দুফাল কৰি লৈছোঁ, আৰু আদা নহৰু পেষ্ট বনাই লৈছোঁ। আৰু আলু 2টা দিছোঁ। যদি আলু নিদিওঁ বুলি ভাবে নিদিয়াকৈও হয়, কিন্তু আলু দিলেও দিব পাৰে। আৰু পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈছোঁ, আৰু বিলাহী এটা লৈছোঁ। এতিয়া মই বাঁহগাজখিনি বইল কৰি লওঁ। এয়া বাঁহগাজখিনি এনেদৰে অলপ দেৰি বইল কৰি ল'ব লাগিব। বাঁহগাজখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া এইখিনি বাতিটোত কাঢ়ি লওঁ। আদা নহৰুখিনি ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া ইয়াতে কুটি থোৱা বিলাহী, বিলাহীখিনি গলিবৰ কাৰণে অকণমান নিমখ দিব লাগিব। এতিয়া ইয়াতে এড কৰিলোঁ ৰেড চিলি আধা চামুচ। এতিয়া ইয়াতে দিম আধা চামুচ জিৰা গুড়ি, দিম আধা চামুচতকৈ কম ধনিয়া গুড়ি। এইখিনি ভাজিবৰ কাৰণে গেছটো চিমত থ'ব লাগিব, নহ'লে দেৰি যাব। এইখিনি ধুনীয়াকৈ গলি গৈছে বিলাহীখিনি। এতিয়া ইয়াতে মই বইল কৰি থোৱা বাঁহগাজখিনি দি দিছোঁ। আৰু লগতে কাটি থোৱা আলুখিনিও ইয়াতে দি দিছোঁ। এইখিনি দিয়াৰ পাছত ভালদৰে মছলাখিনিৰ লগত মিক্স কৰিব লাগিব, যাতে মিক্স হৈ যায়। আৰু অলপ দেৰি এনেদৰেই 5 মিনিটমান ভাজিব লাগিব। এতিয়া ইয়াতে মই নিমখটো সোৱাদ অনুসৰি দি দিম। নিমখখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া অকণমান দেৰি ঢাকি দিম। তাৰপাছতে অলপ পানী দিব লাগিব।
দেৰি ভাজি লোৱাৰ পাছত এতিয়া ইয়াতে এই বাতি গৰম পানী কৰি দিছিলোঁ মই, গৰম পানী বাঁহগাজখিনি সিজিবৰ কাৰণে পানী দুবাতি দিছোঁ মই, এবাতি দেখুৱাইছিলোঁ আৰু এবাতি পাছত দিয়া হ'ল। আৰু বাঁহগাজখিনি ভালদৰে সিজিবৰ কাৰণে মছলাখিনি বাঁহগাজত সোমাবৰ কাৰণে অলপ দেৰি ভাজিব লাগিব। বাঁহগাজৰ ৰেচিপি ৰেডি হৈ গৈছে। আপোনালোকেও বনাই খাই চাবচোন এনেদৰে, আৰু কেনেকুৱা লাগে মোক জনাব। এনেদৰে বনাই খাবলৈ বহুতেই ভাল। বাঁহগাজৰ বহুতো ৰেচিপি আছে, মাংসৰ লগতো বনাই খাব পাৰি বা মাছৰ লগতো। বাঁহগাজৰ বিভিন্ন ধৰণে বনাই খাব পাৰি, বহুত ভাল লাগে খাই। মই আজি এনেদৰে আপোনালোকৰ মাজত ৰেচিপিটো দিলোঁ, আপোনালোকে এনেদৰে বনাই খাই চাবচোন।